ৰকেটৰ বিষয়ে তো সকলোৱে নাম শুনিছে, যি মহাকাশক যাবলৈ বা যিকোনো উপগ্ৰহ পঠাবলৈ ব্যৱহাৰ কৰা হয়। এই ৰকেট কেনেকৈ কাম কৰে আৰু কি কি ধৰণৰ ৰকেট থাকে, তো আহক এই ভিডিঅ'টোত এই বিষয়ে অলপ আলোচনা কৰোঁ। T-10, 9, 8, 7, 6, 5, 3, 2, 1, 0, and liftoff of Space Shuttle Atlantis. ৰকেট সাধাৰণতে কেইবা প্ৰকাৰৰো হ'ব পাৰে। ব্যৱহাৰ অনুসৰি ৰকেটৰ প্ৰকাৰ: উপগ্ৰহ উৎক্ষেপণ ৰকেট: এই ৰকেট উপগ্ৰহবোৰক কক্ষপথত স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে PSLV আৰু GSLV ঈশ্বৰ ৰকেট। মানৱবাহী ৰকেট: এই ৰকেটে মানুহক মহাকাশলৈ লৈ যায়। উদাহৰণস্বৰূপে স্পেচ এক্সৰ ক্ৰাউ ড্ৰেগন আৰু এপ'ল' চেটাৰ্ণ V। মহাকাশ অনুসন্ধান ৰকেট: এই ৰকেট দূৰ মহাকাশত গৱেষণা কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ভয়েজাৰ মিছন আৰু জেমছ ৱেব স্পেচ টেলিস্কোপ। ৰক্ষণাব কৱচ ৰকেট: এই ৰকেটসমূহ সামৰিক উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। গঠন অনুসৰি ৰকেটৰ প্ৰকাৰ: একক স্তৰ ৰকেট: ইয়াত মাত্ৰ এটা ইন্ধনৰ টেংক থাকে। এই ৰকেটবিধ সৰল আৰু কম উচ্চতালৈ যোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। বহু স্তৰ ৰকেট: ইয়াত একাধিক স্তৰ থাকে, য'ত ইন্ধন সমাপ্ত হোৱাৰ পিছত বিশেষ অংশবিলাক ফালিবলৈ দিয়া হয়। পুনৰ ব্যৱহাৰযোগ্য ৰকেট: এই ৰকেটসমূহ পুনৰ ব্যৱহাৰ কৰিব পৰা যায়। এবাৰ মহাকাশক পঠাই আৰু তাক উভতাই আনি ব্যৱহাৰ কৰিব পৰা যায়। উদাহৰণস্বৰূপে স্পেচ এক্সৰ এনেকুৱা ৰকেট বহুত আছে। ইন্ধনৰ প্ৰকাৰ অনুসৰি ৰকেটৰ প্ৰকাৰ: ৰাসায়নিক ৰকেট: এই ৰকেটবোৰত ৰাসায়নিক ইন্ধন ব্যৱহাৰ কৰা হয়। বৈদ্যুতিক ৰকেট: এইবোৰ বৈদ্যুতিক শক্তি আৰু আয়নৰ সহায়ত চলে। পৰমাণু ৰকেট: এইবোৰত পৰমাণু শক্তি ব্যৱহাৰ কৰি ব্যৱহাৰ কৰা হয়। ৰকেট কেনেকৈ উৰে আৰু কিমান শক্তি লাগে আমাৰ বায়ুমণ্ডল এৰি যাবলৈ? ৰকেট নিউটনৰ তৃতীয় গতিৰ সূত্ৰৰ ওপৰত আধাৰিত হৈ উৰে। যেতিয়া ৰকেটৰ ইন্ধন জ্বলি গেছ আৰু তাপ সৃষ্টি কৰে, সেই গেছৰ প্ৰবাহত ৰকেটৰ টেংকৰ পৰা তীব্ৰ গতিত পিছলৈ নিগৰে। ফলত ৰকেট পূৰ্বমুখী দিশত উৰি যায়। এয়াই হৈছে একশ্যন ৰিয়েকশ্যন প্ৰিন্সিপাল। ৰকেট বায়ুমণ্ডল এৰি মহাশূন্যলৈ যাবলৈ প্ৰচুৰ শক্তি লাগে। এই শক্তি হিচাপ কৰি উলিওৱা হ'ব ৰকেটৰ ইস্কেপ ভেলোচিটিৰ ভিত্তিত। ইস্কেপ ভেলোচিটি 11.2 কিলোমিটাৰ/ছেকেণ্ড হৈছে পৃথিৱীৰ মহাকৰ্ষণ বল পাৰ কৰিবলৈ এটা বস্তুৰ প্ৰয়োজনীয় গতি। মানে পৃথিৱীৰ বায়ুমণ্ডল পাৰ হৈ যাবলৈ এটা ৰকেটৰ স্পীড হ'ব লাগিব 1 ছেকেণ্ডত 11.2 কিলোমিটাৰ। ইমান স্পীড থাকিলেহে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি পাৰ কৰি মহাশূন্যত যাব পাৰিব। আৰু লাষ্টত এই ফটোখনত চাব ৰকেটৰ অংশসমূহৰ নাম। আৰু শেষত এই ভিডিঅ'টো চাই লওক পৃথিৱীৰ পৰা কেনেকৈ ৰকেট এটা লঞ্চ হৈ মহাকাশলৈ যায় আৰু উভতি আহে।